নমস্কাৰ জয় কুকিং ভিডিঅ' লৈ মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ অটেঙা দি পেলাই চেঙেলী মাছৰ লগত মছলা ৰেচিপি। এই ৰেচিপিটো যদি আপোনালোকৰ সকলোকে ভাল লাগে ভিডিঅ'টো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন ঘণ্টিটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বলক দেৰি নকৰি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। মই লৈ ল'লোঁ অটেঙা এপিচ আৰু অটেঙাটো সৰু সৰুকৈ কাটি লৈছোঁ। অটেঙাটো সৰু সৰুকৈ কাটি ল'লোঁ আৰু বাটি এটা লৈ ল'লোঁ ষ্টিলৰ। বাটিটোত উঠাই লৈছোঁ অটেঙাখিনি আৰু পানী দি পেলাই ধুই লৈছোঁ অটেঙাখিনি। অটেঙাখিনি ধুই ল'লোঁ, ধুই পেলাই সৰু সৰুকৈ দীঘল দীঘলকৈ পিচ কৰি লৈছোঁ অটেঙাখিনি। এপিচ অটেঙা লৈ পেলাই দীঘল দীঘলকৈ কাটি ল'লোঁ অটেঙাখিনি আৰু ষ্টিলৰ বাটি এটা লৈ পেলাই উঠাই লৈছোঁ বাটিটোত। চৌকাৰ ওপৰত নন ষ্টিক ফ্ৰাইপেন এটা বহাই ল'লোঁ আৰু চুইচটো অন কৰি লৈছোঁ আৰু ফ্ৰাইপেনৰ পানীখিনি শুকুৱাই লৈছোঁ অকণমান সময় লৈ। চেঙেলী মাছ আধা কেজি লৈ ল'লোঁ। চেঙেলী মাছখিনি বাছি লৈ চফা কৰি লৈছোঁ। হালধি আধা চামুচ লৈ ঢালি লৈছোঁ, নিমখ আধা চামুচ লৈ ঢালি লৈছোঁ আৰু চামুচ এখনেৰে দি পেলাই চেঙেলী মাছখিনি মিলাই লৈছোঁ হালধিখিনি আৰু নিমখখিনি। চৌকাৰ ওপৰত নন ষ্টিক ফ্ৰাইপেন এটা বহাই ল'লোঁ। 4 চামুচমান মিঠাতেল ঢালি লৈছোঁ আৰু মিঠাতেলখিনি অকণমান সময়লৈ গৰম কৰি লৈছোঁ। এয়া মিঠাতেলখিনি গৰম হৈ গ'লগৈ। এতিয়া মই মাছ এপিচ লৈ পেলাই ঢালি লৈছোঁ আৰু এপিচ এপিচ কৰি পেলাই গোটেই চেঙেলী মাছখিনি তেলত ঢালি লৈ ফ্ৰাই কৰি ল'ম। এপিচ এপিচ কৰি পেলাই গোটেই চেঙেলী মাছখিনি তেলত ঢালি ল'লোঁ আৰু চৌকাৰ চুইচটো মিডিয়াম ফ্লেম কৰি লৈছোঁ। চেঙেলী মাছখিনি এটা ছাইডত ফ্ৰাই হৈ গ'লগৈ আৰু মাছখিনি মই উলটিয়াই দিছোঁ আৰু সিটো ছাইডতো ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ফ্ৰাই হৈ গ'লগৈ। প্লেট এখনত মাছখিনি উলিয়াই লৈছোঁ। প্লেটখনত মাছখিনি উলিয়াই ল'লোঁ গোটেইখিনি। এয়া চাওক আৰু এই তেলখিনি মই লৈ লৈছোঁ। তেলখিনি গৰম হৈয়ে আছে। এতিয়া মই পাঁচফোৰণ আধা চামুচমান লৈ পেলাই ঢালি লৈছোঁ। পাঁচফোৰণখিনি অকণমান সময়লৈ ৰঙা টাইপ কৰি ল'লোঁ আৰু সৰু সৰুকৈ কাটি থোৱা নহৰু 1 চামুচ লৈ ঢালি লৈছোঁ। নহৰু আৰু পাঁচফোৰণখিনি লৰাই লৈ ভাজি লৈছোঁ অকণমান সময় লৈ আৰু নহৰুখিনি ৰঙা টাইপ কৰি লৈছোঁ। এয়া গোটা পিচ পিঁয়াজ লৈ দীঘল দীঘলকৈ কাটি লৈ ঢালি লৈছোঁ। জলকীয়া 10 পিচ লৈ ল'লোঁ আৰু জলকীয়াখিনি ফালি লৈ ঢালি লৈছোঁ আৰু অকণমান সময়লৈ লৰাই লৈ ভাজি লৈছোঁ জলকীয়া আৰু পিঁয়াজখিনি। পিঁয়াজ আৰু জলকীয়াখিনি অকণমান ৰঙা টাইপ হৈ যোৱালৈকে ফ্ৰাই কৰি লৈছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি অকণমান ৰঙা টাইপ হৈ গ'লগৈ। এতিয়া মই কাটি থোৱা অটেঙাখিনি লৈ পেলাই ঢালি লৈছোঁ আৰু অটেঙাখিনিও ভাজি লৈছোঁ পিঁয়াজখিনি আৰু জলকীয়াখিনিৰ লগত। সোৱাদ অনুযায়ী নিমখ 1 চামুচ লৈ পেলাই ঢালি লৈছোঁ। 3 মিনিটৰ কাৰণে ঢাকনি এখন লৈ পেলাই ঢাকি দিছোঁ। 3 মিনিটৰ পিছত ঢাকনিখন খুলি ল'লোঁ আৰু অটেঙাখিনি হালধীয়া কালাৰ আহি গ'লগৈ আৰু আধা কেঁচাকৈ অটেঙাখিনি সিজি গ'লগৈ। চব হালধি 1 চামুচ লৈ পেলাই ঢালি লৈছোঁ অটেঙাখিনিত। অকণমান সময়লৈ লৰাই লৈ ভাজি লৈছোঁ আৰু অটেঙাখিনি লৰাই পেলাই অকণমান সময়লৈ ভাজি ল'লোঁ। 100 ml পানী লৈ পেলাই ঢালি লৈছোঁ। পানীখিনি ঢলাৰ পিছত অকণমান সময়লৈ লৰাই লৈছোঁ অটেঙাখিনি আৰু ঢাকনি এখন দি পেলাই ঢাকি দিছোঁ অকণমান সময়লৈ। ঢাকনিখন খুলি ল'লোঁ আৰু লৰাই লৈছোঁ। অটেঙাখিনি সিজি পেলাই মছলা টাইপ হৈ গ'লগৈ। চব এয়া চব মছলা টাইপ হৈ গ'লগৈ। ফ্ৰাই কৰি থোৱা চেঙেলী মাছখিনি লৈ পেলাই ঢালি লৈছোঁ আৰু চেঙেলী মাছখিনি অটেঙা মছলাখিনিৰ লগত মিলাই লৈছোঁ। চেঙেলী মাছখিনি অকণমান সময়লৈ লৰাই লৈ ভাজি লৈছোঁ অটেঙা মছলাখিনিৰ লগত। সোৱাদ অনুযায়ী নিমখ আধা চামুচ লৈ পেলাই ঢালি লৈছোঁ। নিমখখিনি ঢালি লোৱাৰ পিছত মিলাই লৈছোঁ চেঙেলী মাছ আৰু ঔটেঙা মছলাখিনি আৰু মিলাই ল'লোঁ হৈ গ'লগৈ। চৌকাৰ চুইচটো বন্ধ কৰি নমাই লৈছোঁ।
ৰঙাকৈ প্লেট এখন লৈ ল'লোঁ আৰু ৰঙা প্লেটখনত উলিয়াই ল'ম চেঙেলী মাছ আৰু ঔটেঙা মছলাখিনি এয়া উলিয়াই লৈছোঁ। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাবচোন চেঙেলী মাছ ঔটেঙাৰ লগত কেনেকুৱা হ'ল ৰেচিপিটো। এপিচ আদালৈ দীঘলকৈ কাটি ল'লোঁ, কাটি লৈ গাৰ্নিছ কৰি লৈছোঁ চেঙেলী মাছ আৰু ঔটেঙা মছলাখিনিত। এয়া চব গাৰ্নিছ কৰি ল'লোঁ। 3 খিলা মান ধনিয়া পাত লৈ ল'লোঁ, ছিঙি পেলাই ঔটেঙা আৰু চেঙেলী মাছৰ ওপৰত ঢালি লৈছোঁ আৰু গাৰ্নিছ কৰি লৈছোঁ। এই চব মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিলে।